ওয়েলকাম টু মাই ইউটিউব চেনেল মৃন্ময় ব্লগ। আমি যাই আছোঁ এটা ধুনীয়া জেগাত, কিন্তু তাৰে আগতে এইখন নিম বুলি ভাবিছিলোঁ, কিন্তু তেলৰ লিটাৰ যিহেতু 90 টকা হৈছে, সেইকাৰণে আৰু এইখনেই লৈ যাম তো। এইখনে ভাল, 60 মাইলেজ দিয়ে। এয়া মহন্ত আৰু এয়া মৃণাল। হাই হাই। আৰু বাইকখনৰ হাৱাটো অলপ চেক কৰি লওঁ। আৰু দিছ ইজ মহন্ত। বহুদিনৰ মূৰত মানে আমি ওলালোঁ গোটেইকেইটা। আমাৰ লগত আৰু দুজন আছে, দুজন আছে, চিনিয়ে পাওঁ কিজানি, উৰুলি আৰু দিগন্ত। তো আমি যাই আছোঁ আজি, যাই আছোঁ জেগাটোৰ নামটো নকওঁ। মানে অলপ আজি চানডেটোতো এনেই যাব দিব এনে যাব নোৱাৰি, দিব নোৱাৰি। কিবা এটা হ'ব লাগিব। কিবা এটা হ'ব। বহুত জ্যাদা লেট হৈ গয়া, কিয়? ভাই নকবা দে, ফোনটো চাৰ্জত লৈ আছিলোঁ, কিন্তু এই মানে চুইচটো দিব পাৰি গেলা। মজা মজা। তো চলিয়ে চলতে উৰুলি के साथ। আৰু আমি অকলে এনজয় কৰিলে কেনেকৈ হ'ব? গাড়ীখনকো অলপ পেট্ৰল খুৱাই ল'ব, তেতিয়া ই দৌৰিব আমাৰ লগত। আৰু হাজো মানে হৈছে সেইখন চন্দ্ৰমা হোটেল, য'ত আমি গুৱাহাটীত যাতে চাহ খাওঁ। আৰু এতিয়া আমি এইফালেৰে সোমাই যাব লাগিব মানে, তো ব'লক। আমি আহি পালোঁ শুৱালকুছি, আৰু এতিয়া গৈ আছোঁ এখন ধুনীয়া ৰিজৰ্ট, ব্ৰহ্মপুত্ৰৰ পাৰ আছে। মহন্তই আমাক লৈ যাব। মহন্তে মানে আগতে আহি পাইছে, তো চাই লওঁ ৰিজৰ্টখন কেনেকুৱা। মানে কলা যুদ্ধ আহি আছে, সিহঁতে মানে অলপ পিছফালে ৰৈ গৈছে, অলপমান আগত মানে। তো ইহঁতে মানে কলা যুদ্ধ পিছফালে ৰৈ গৈছিল অলপ। কিয় ৰৈ গেলা পিছফালে? ৰৈ গ'লোঁ মানে তোমাক ৰখলোঁ আগত, তুমিও আগত গুচি পাছত আছিলোঁ না, ৰখলোঁ, এবাৰ আমি পাছত আহি গ'লোঁ। ইহঁতক এটা ৰখিলোঁ, ইহঁতে আহি পালে। অ' ভাইটি জুইচ চাবা নেকি কিবা? জুচ মানে বাকী কেইটাই কি কৰে বা, ভগৱানে যদি খাব পেটত খাব চোৱা দাউৰি আছে নেকি? নাই ন, নাই যদি আগলৈকে যাম। যাওঁ দেৰি হৈ যাব। যাই লওঁ ৰিজৰ্টতে, আমি কিবা এটা খাম আৰু তাতে কিবা এটা খাম। অ' ইয়াতে মাছো আছে দেখোন দে। সেইটো কাৰণে বা বম মাছ লৈ যাব পাৰি। লৈ যাম আৰু যাওঁতে লৈ যাম। গৈ আছোঁ ৰিজৰ্ট, আৰু কম চচিলা ভিডিঅ' হ'ব এইটো, এটা চাই থাকক। পাহাৰ। আৰু আজি আপোনালোকক লৈ আহিছোঁ এটা ইমান ধুনীয়া জেগালৈ, যিটো জেগা ইমান ধুনীয়া বুলি আচলতে মই নিজে কল্পনা কৰা নাছিলোঁ। মানে ভিতৰত সোমাই আহি কিনে ৰিজৰ্টখনৰ মানে কি দেখিলোঁ, আগত এইবিলাক পাহাৰ, এইটো বাছ এটা চুৰু বাদে মানে আৰু আৰম্ভণিয়ে। তো মহন্তে আমাক এটা বম জেগাত লৈ আহিল, আৰু চাই থাকক। এই ফাৰ্ষ্ট ষ্টাৰ্ট এইখিনিৰ পৰা, আৰু ভিতৰত আছে ৰিজৰ্টখনত, বহুত ধুনীয়া ৰিজৰ্ট হয় মানে। এয়া আৰম্ভণি, এয়া শেষ নহয়, এয়া আৰম্ভণি। ৰ'ব মহন্তৰ বোলে আগৰ শ্বটটোত ইমান চাল নাহিল, সেইকাৰণে চশমা পিন্ধি আহিছে। তো কেনে লাগিল মহন্ত? কেনে লাগিল মানে বহুত বেছি ভাল লাগি আছে। মানে আগতে মই একবাৰ আহিছোঁ, আৰু মানে ফাৰ্ষ্ট আৰু মৃন্ময়হঁতৰ লগত এইবাৰ আহিলোঁ, দুবাৰ হৈ গ'ল। আৰু এইখিনি মানে ফাৰ্ষ্ট যায়, আৰু ভিতৰলৈকে আছে, বহুত ধুনীয়া মানে আল্টিমেট মানে। চাই থাকক ভিডিঅ'টো। আৰু এয়া হৈছে ব্ৰহ্মপুত্ৰ, সেইখন শৰাইঘাটৰ ব্ৰিজ। মই অলপ জুম কৰি দেখাই দি আছোঁ। আৰু এতিয়া অলপ আপোনালোকক ভিতৰৰ ফালে দেখাই দিওঁ ৰিজৰ্টখনৰ। ৱাও। আৰু এই ভিডিঅ'টো চোৱাৰ পিছতে চাগে আপোনাৰো আহিবলৈ মন যাব ইয়াতে, কাৰণ গোৱাৰ লাইট ভাৰ্চন বুলি কৈছোঁ মই এটা শব্দত ক'ব গ'লে। মানে কি, গোৱা বা সাগৰৰ পাৰত যে ৰিজৰ্টবিলাক থাকে, ঠিক সেনেকুৱাকৈ বনোৱা হৈছে এইখন ৰিজৰ্ট। কি ধুনীয়া, নাৰিকল গছ, তামোল গছ, এইবিলাক ইমান ধুনীয়াকৈ মানে কি ক'ম। আৰু এই ঠাইখিনি
এই ঠাইখিনিত বহি আপুনি কিবা কিবি অৰ্ডাৰ কৰি খাবও পাৰে মানে এই গোৱাৰ ফিলিংছটো দিব মানে আৰু আপোনাক অলপ সন্মুখত ব্ৰহ্মপুত্ৰ নদীটো আছে এইটো মানে ইমান ধুনীয়া মানে এটা ভিউ দিছে মানে গোৱাত থকা নিচিনা পাব অন্ত আহি কিনে কেৱল খৰে ঠাণ্ডা নেকি মানে মেইন খটো মেইন তাৰপিছতহে বাকীখিনি হয়নে পলাশ কি কি খাবা ভাই আৰু হৈছে ব্ৰহ্মপুত্ৰৰ পাৰত এখন ৰিজৰ্ট আৰু ইয়াতে ঝুলনাও আছে ঝুলনাও মজা মজা আপোনালোকে আহিব পাৰে বহুত বেছি ধুনীয়া ৰিজৰ্ট মানে আল্টিমেট বাৰীৰ পিছফালে এখন এনেকুৱা ৰিজৰ্ট বনাম বুলি ভাবি আছো মই কি হৈ গম নাপাওঁ সোনকালে হ'ব অতি সোনকালে হ'ব ইয়াতে আহি কিনে মানে ইমান ভাল লাগিছে মই কি ক'ম ভাষা নাই ইয়াতে কিবা কিবি খাবও পাৰে হ'ব অন্ত কি খাম এতিয়া কি খাম এতিয়া কি খাম আমি চাওঁ গোটেইকেইটা কি খাই গোটেইকেইটাই কিবা এটা খাই লওঁ আৰু এই ৰিজৰ্টখনত আহিলে আপোনালোকে গোৱাৰ লাইট ভাৰ্চন মানে গোৱাৰ লাইট ভাৰ্চনত অহা যেন পাব চালোঁ ৰিজৰ্টখন বহুত ভাল লাগিল এতিয়া আমি ইয়াৰ পৰা যাম শুৱালকুছি মানে এটা ল'ৰাৰ ঘৰত যাম এই জুবিন বুলি ভাইটি এজনে মাতি আছে মানে তাৰ ঘৰত যাম ঘৰত গৈ কিনে তাৰ পৰা লাহে লাহে আমি যাম আৰু তো কি ক'ম আৰু ৰিজৰ্টখন বহুত ভাল লাগিল আৰু এই ৰিজৰ্টখনৰ নাম হৈছে চিল্ক ৰুট স্পা ৰিজৰ্ট শুৱালকুছিত হয় আহিব পাৰে কেতিয়াবা আৰু কেতিয়াবা আহক ইয়ালৈকে আহি অলপ উপভোগ কৰক আৰু আমি যাওঁ আৰু এতিয়া ৰিজৰ্টখন চালোঁ ফটো চটো উঠিলোঁ ইয়াতে আহিলে মানে আপোনালোকে গোৱাত অহাৰ অলপ ফিলিংছটো পাব আৰু এই চেগতে মই আপোনালোকক এটা কথা কওঁ মানে মোৰ এই চেনেলটোত বহুত কম দিনৰ ভিতৰত আপোনালোকে বহুতখিনি মৰম দিলে মোক আৰু যাৰ কাৰণে মই আপোনালোকক কেনেকৈ ধন্যবাদ ক'ম মই ভাষা নাই মোৰ মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ আৰু নেক্সট বহুত ভাল ভাল ভিডিঅ' দি যাম সেইটো প্ৰমিছ থাকিল মোৰ ফালৰ পৰা আৰু ভিডিঅ'টো চাই থাকক শেষ হোৱা নাই এতিয়াও এতিয়া আমি মানে মোক মানে ল'ৰা এটাই মাতি আছিলে মানে বহুত দিন আগৰ পৰা সিহঁতৰ ঘৰত যাব লাগে বোলে জুবিন তাৰ নাম তো তাৰ ঘৰত গৈ আছোঁ এতিয়া আমি গোটেইকেইটাই গৈ কিনে আমি এনেকৈ ওলাই যাম আৰু ঘৰলৈকে তো কেতিয়াবা পাৰে যদি ৰিজৰ্টখনত আহক বহুত ভাল লাগে বহুত বেছি আৰু এতিয়া আমি যাওঁ হেলমেট চেলমেট পিন্ধি লওঁ তো চলো লেটছ গো দিয়ক গাড়ী তো বাই বাই ৰিজৰ্ট ফাইনেলি জুবিনৰ ঘৰ আহি পালোঁ আৰু এতিয়া জুবিনৰ লগত অলপ শুৱালকুছিখন ফুৰিম বুলি ওলাই আহিলোঁ এয়া পালোঁ বস্ত্ৰ উদ্যান ৰ'ব ভালকৈ মই ৰখি কিনে দেখাই দি আছোঁ জেগাখিনি আৰু মই আছোঁ এতিয়া শুৱালকুছিৰ বস্ত্ৰ উদ্যানত এয়া হৈছে এখন পাৰ্ক আৰু ভিতৰত কাপোৰৰ কিবা কিবি বস্তু দোকান আছে কিন্তু ঘটনাটো হৈছে বৰ্তমান কৰোণাৰ কাৰণে নেকি এখন বন্ধ হৈ আছে তো ভিতৰত যাব নোৱাৰিম বাহিৰৰ পৰা অলপমান দেখাই দিছোঁ চাওক ভিতৰ ফালে কিমান ধুনীয়া কিন্তু বৰ্তমান ভিতৰত যাব নোৱাৰিম কাৰণ এখন বন্ধ হৈ আছে বস্ত্ৰ উদ্যান এতিয়া আমি ইয়াৰ পৰা যাম তাৰ কিবা কিবি দেখাব আছে বহুত আৰু এয়া হৈছে বস্ত্ৰনগৰী শুৱালকুছি মানে য'ত ৰাস্তাৰ দুয়োফালে কেৱল চিল্ক হাউচ আৰু চিল্ক হাউচ মানে এৰী মুগা আৰু পাটৰ কাপোৰৰ দোকান গতিকে বিয়া চিয়া যদি পাতিছে মানে আহি যাব ইয়াতে কাপোৰ কিনিবলৈ আৰু এইখন হৈছে কি মহন্ত নহয়গীয়া বেলেগ মহন্ত চিল্ক হাউচ বুলি ভাবিছিলোঁ এইখন তাঁত ঘৰ আৰু এনেকুৱা মানে বহুত দোকান আছে মানে ইয়াতে গতিকে বহুত আছে বহুত মানে বহুত আৰু এতিয়া মই দেখাই আছোঁ এয়া মানে সূতাবিলাক মানে উলিয়াই আছে মানে টাকুৰিৰ পৰা এনেকৈ টাকুৰিৰ পৰা সূতাবিলাক উলিয়াই আছে ইয়াৰ পৰা কাপোৰ বনোৱা হ'ব আৰু যিহেতু আজি ৰবিবাৰ গতিকে ফেক্টৰীবিলাকো বন্ধ আছে নহ'লে মানে ধুনীয়াকৈ দেখাব পাৰিলোঁ সকলো কিন্তু কেতিয়াবা দেখাম বাৰু তো
এতিয়া আমাৰ লগত আছে জুবিনে মানে অলপ শুৱালকুছিখন দেখালে, ইহঁতৰ ঘৰত সোমালোঁ, চাহ তাহ খোৱালেও। তাৰপিছত এতিয়া শুৱালকুছিখন দেখালে, কিন্তু আজি ৰবিবাৰ যিহেতু, গতিকে ফেক্টৰী বন্ধ আছে মানে, নহ'লে আৰু দেখাব পাৰিলোঁ হয়। আৰু পিছত আহিম এদিন। আৰু জুবিনে মানে ধুনীয়া ধুনীয়া ব্লগছ বনায়, ইয়াত চেনেল আছে জুবিন ব্লগছ বুলি, আপোনালোকে চাব, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। আৰু এতিয়া আমি ঘৰত যাওঁ, বাই 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 বাই। বাই বাই।